Hello friends, আজি আপোনালোকৰ কাৰণে আন এটা ৰেচিপি লৈ আহিছো আৰু আজিৰ ৰেচিপিটো এটা পনীৰৰ ৰেচিপি হয় আৰু এই ৰেচিপিটোৰ নাম হৈছে soup style পনীৰ। নামটো শুনি আপোনালোকে গম পাইছেই চাগে আজিৰ পনীৰৰ ৰেচিপিটো মই সুপৰ নিচিনাকৈ বনাম। soup ষ্টাইলত পনীৰ বনাম। ইনফেক্ট সুপৰ পেকেট যে কিনিবলৈ পায় দোকানত হেয়া পেকেট ইউজ কৰি কেনে আজিৰ পনীৰৰ ৰেচিপিটো বনাম। আপোনালোকৰ কিছুমানে হয়তো এইটো ৰেচিপি আগতে বনাই খাই চাবও পাৰে কিন্তু মোৰ কাৰণে এইটো ৰেচিপি নতুন হয় আৰু এই পনীৰৰ ৰেচিপিটো বনোৱাৰ আইডিয়া মই কেনেকৈ পালো আপোনালোকক এবাৰ কৈ দিও। এতিয়া ঠাণ্ডাৰ দিনত সুপ খাই খুব ভাল লাগে সেইকাৰণে এদিন আবেলি সময়ত আমি দুইজনে মোৰ হাজবেণ্ড আৰু মই সুপ খাম বুলি দোকানৰ পৰা সুপৰ পেকেট কিনি আনিছিলো আৰু হেয়া বনাই খালো আমি দুইজনে। কিন্তু দুজনে খোৱাৰ পিছত অকনমান এক্সট্ৰা ৰৈ গৈছিলে। মই ভাবি আছিলো যে এই এক্সট্ৰাখিনি এতিয়া কি কৰো, দুজনৰে আৰু সুপ হিচাপত খাবলৈ মন নাছিলে। তেতিয়া মোক হাজবেণ্ডে ক'লে যে তুমি ৰাতি যেতিয়া পনীৰ বনাবা তেতিয়া পনীৰৰ গ্ৰেভিটো দি দিব পাৰা আৰু তেওঁৰ আইডিয়া মতে ৰাতি বাকি থকা সুপখিনি দি বনাইছিলো আৰু সঁচাকে খাই বহুত ভাল লাগিছিলে আমাৰ দুইজনৰে। আজি আকৌ মই হেতু ৰেচিপি বনাম আৰু বনামেই যেহেতু ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো। আপোনালোকৰ হয়তো কিছুমানে খাই নাপাবও পাৰে আগতে আৰু এতিয়ালৈকে আপোনালোকে মোৰ কথাৰ পৰা গমটো পাইছেই যে আজি এইটো পনীৰৰ ৰেচিপিত মই সুপৰ পেকেট ইউজ কৰি বনাম। কিন্তু তাৰ লগতে আৰু বেলেগ কি বস্তু ইউজ কৰো, কি মছলা ইউজ কৰো, কেনেদৰে বনাও, কেতিয়া সুপৰ পেকেট এড কৰিম, এই গোটেইখিনি জানিবৰ বাবে আপোনালোকে আজিৰ ভিডিঅটো একেবাৰে লাষ্টলৈকে চাওক স্কিপ নকৰাকৈ। আৰু চোৱাৰ পিছত আপোনালোকে ঘৰত এইটো ৰেচিপি প্লিজ ট্ৰাই কৰিব, আপোনালোকে খাই নিশ্চয় ভাল পাব। যদি আজি ৰেচিপিটো চাই ভাল পায় তেতিয়াহলে প্লিজ ভিডিঅটোত এটা লাইক কৰি দিব, লগতে বেলেগৰ লগত শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি আপোনালোকৰ ফিডবেকবোৰ জনাব। যিসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশন টাইমত পাই থাকে। বলক তেতিয়াহলে এতিয়া ভিডিঅটো স্টাৰ্ট কৰো আৰু আজিৰ এই সুপ ষ্টাইল পনীৰ কেনেকৈ বনাও আপোনালোকক দেখুৱাম। ৰেচিপিটো বনাবৰ বাবে মই দুটা মিডিয়াম সাইজৰ পিয়াজ দীঘলকৈ মিহিকৈ কাটি লৈছো। অকনমান নহৰু কুটি লৈছো, এয়া আদা থেতেলিয়াই লৈছো, স্প্ৰিং অনিয়নৰ হোৱাইট আৰু গ্ৰীণ পাৰ্ট দুটাই লৈছো, এটা বিলাহী কাটি লৈছো, এয়া গ্ৰীণ কেপচিকাম আৰু লগতে ৰেড কেপচিকাম অকনমান লৈছো আৰু তাৰ পাছত এয়া 250 গ্ৰাম পনীৰ লৈছো, কিউব শেপত কাটি লৈছো আৰু এয়া পেকেট ভেজিটেবল সুপ লৈছো। আপোনালোকে যিকোনো সুপৰ পেকেট ইউজ কৰিব পাৰে। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দি ইয়াত মই প্ৰথমতে অলপ মিঠাতেল দি লৈছো। এইখিনি তেলত প্ৰথমতে মই পনীৰখিনি অকনমান ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈছে, ইয়াত এতিয়া মই পনীৰখিনি দি দিছো আৰু পনীৰখিনি খুব সাৱধানেৰে অকনমান ফ্ৰাই কৰি ল'ম। অকনমান কালাৰ চেঞ্জ হোৱালৈ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিছো। এতিয়া এইখিনি তেলৰ পৰা নমাই ললো। এয়া চাওক পনীৰখিনি নমাই লৈছো, অকনমান ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিছো। এতিয়া একেখিনি তেলতে মই কুটি লোৱা নহৰুখিনি দিছো প্ৰথমতে। নহৰুখিনি অকনমান ফ্ৰাই হ'বলৈ দিছো, কালাৰটো চেঞ্জ হ'বলৈ দিম। এতিয়া নহৰুখিনিৰ কালাৰ চেঞ্জ হৈছে আৰু ধুনীয়া স্মেল ওলোৱাত ইয়াতে মই কাটি লোৱা পিয়াজখিনি দিলো। পিয়াজখিনি এতিয়া মিডিয়াম ফ্লেমত 3 মিনিটমান ফ্ৰাই কৰি ল'ম। ইয়াতে লগতে মই কেঁচা জলকীয়াখিনিও দি দিছিলো। পিয়াজৰ কালাৰ চেঞ্জ হোৱাত এতিয়া মই থেতেলিয়াই লোৱা আদাখিনি দিলো আৰু আদাৰ কেঁচা গোন্ধ নোযোৱালৈকে অলপ ফ্ৰাই কৰিম। 2 মিনিটমান ফ্ৰাই কৰিব লাগিব। 2 মিনিটমান ফ্ৰাই কৰাৰ পাছত আদাৰ কেঁচা গোন্ধ নোহোৱা হৈছে। এতিয়া ইয়াত মই কাটি লোৱা কেপচিকামখিনি দি দিছো আৰু কেপচিকামখিনি এতিয়া খুব ভালকৈ ফ্ৰাই কৰিম। ভালকৈ ফ্ৰাই নকৰিলে কেপচিকামটো কেঁচা কেঁচা লাগিব, সেইকাৰণে ভালকৈ ফ্ৰাই কৰাটো ইম্পৰ্টেণ্ট হয়। আগতে মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিলো আৰু এচিকুট হালধি দিছো। এইটো ৰেচিপিত বেছি হালধি ইউজ নকৰো। এতিয়া নিমখ হালধিখিনি ভালকৈ মিক্স কৰি লৈছো পিয়াজ কেপচিকামৰ লগত। তাৰ পাছত আকৌ ভালকৈ ফ্ৰাই কৰিম। এনেদৰে প্ৰায় 10 মিনিটমান মই কেপচিকামখিনি দিয়াৰ পিছত ফ্ৰাই কৰি ল'ম।
তেতিয়াহে কেপচিকামখিনিৰ কেঁচা ভাৱটো নোহোৱা হ'ব। এয়া কেপচিকামখিনি এতিয়া প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ইয়াত মই কাটি লোৱা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনিও এতিয়া অলপমান ফ্ৰাই কৰিম। স্প্ৰিং অনিয়নখিনিও দি লৈছোঁ। এতিয়া একেলগে এইখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰাটোৱে এইটো ৰেচিপিৰ মেইন ষ্টেপ হয়। এইখিনি গোটেইখিনি পাচলি ভালদৰে ফ্ৰাই কৰি ল'ব লাগে। এইখিনি আৰু অলপ সিজিবলৈ মই ঢাকনি লগাই দিছোঁ। আন এটা বাৰ্ণাৰত এতিয়া মই চচপেন এটাত অলপ পানী গৰম হ'বলৈ দিছোঁ আৰু পানীখিনি অলপমান উতলিবলৈ লোৱাত ইয়াতে চুপৰ পেকেটটো দি দিছোঁ। গোটেই পেকেটটোৱে ইউজ কৰিম, পুৰা এপেকেট, আৰু এইখিনি ভালদৰে লৰাই থাকিম চামুচেৰে। এইখিনি লৰাই অকণমান ঘন হ'বলৈ দিম। মই মিডিয়াম ফ্লেমত ৰাখি থৈছোঁ। 5 মিনিটমান হৈ গৈছে। এতিয়া মই কেৰাহীৰ ঢাকনিখন আঁতৰাই চাইছোঁ আৰু এই পাচলিখিনিও এবাৰ লৰাই চাইছোঁ। এইখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াত চুপৰ পানীখিনি দি দিম। এয়া চুপখিনি দেখুৱাইছোঁ। এইখিনিও উতলি অলপ ঘন হৈছে। এবাৰ মই চামুচেৰে লৰাই দিছোঁ। আপোনালোকে বিচাৰিলে আৰু অলপ বেছি ঘন কৰিব পাৰে। মই এতিয়া এইখিনি কেৰাহীটোত দি দিম। এয়া চুপখিনি কেৰাহীটোত দি দিলোঁ আৰু লগতে ইয়াত ফ্ৰাই কৰি থোৱা পনীৰখিনিও দি দিলোঁ। হেতাৰে অলপ লৰাই দিছোঁ যাতে গোটেইখিনি বস্তু ভালদৰে মিক্স হৈ যায়। এইখিনি এতিয়া মিডিয়াম ফ্লেমত উতলিবলৈ দিম আৰু ইয়াতে মই 2টা মছলা দিম। এয়া 1 চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ। মছলাখিনি ভালকৈ মিক্স কৰি দিছোঁ। ইয়াত আৰু বেলেগ একো মছলা ইউজ নকৰোঁ। এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিলেই হ'ল। মই মিডিয়াম ফ্লেমত এইখিনি উতলিবলৈ দিছোঁ। অলপমান দেৰি পিছত এয়া আপোনালোকক দেখুৱাইছোঁ। এইখিনি অলপ ঘন হৈ আহিছে, ওচৰৰ পৰা দেখুৱাই দিছোঁ। তথাপি আৰু 2 মিনিটমান উতলিবলৈ দিম এইখিনি। 2 মিনিটমান উতলিবলৈ দিয়াৰ পাছত এতিয়া পনীৰখন নমাব পৰা হৈ গৈছে। মই ইয়াৰ গেছটো অফ কৰি দিলোঁ আৰু এয়া আমাৰ চুপ ষ্টাইল পনীৰ ৰেডি হৈ গ'ল। এইখন জিৰা ৰাইচ, ফ্ৰাইড ৰাইচ এইবোৰৰ লগত খাবলৈ খুবেই ভাল লাগে। আজিৰ ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।